বিশেষকৈ যিসকল ল'ৰা ছোৱালীয়ে চাকৰি কৰি আছে আৰু পিছলৈ বা চাকৰি কৰিবা তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ঠিক আছে। তো আজি টপিকটো হৈছে ESIC বুলি কোৱা যায়। ESIC হয় কি? ESIC হৈছে এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন। আচলতে টপিকটো লৈ অনা এটা উদ্দেশ্য আছে। তাৰমানে যিবিলাক ল'ৰা ছোৱালীয়ে যেতিয়া কোনোবা কোম্পানীত জইন কৰে, যেতিয়া চাকৰিটো পায়, পোৱাৰ পিছত কি হয়, তেওঁলোকৰ ওচৰত যিখন অফাৰ লেটাৰ বা এপইণ্টমেণ্ট লেটাৰ আহে, সেই অফাৰ লেটাৰ বা এপইণ্টমেণ্ট লেটাৰত কি হয়, মোৰ যিটো দৰমহা, সেই দৰমহাৰ পৰা এটা পাৰ্চেণ্ট ডিডাকশ্যন দেখায়। সেইটো PF আৰু ESIৰ কাৰণে কাটে। যদি দৰমহা বোলে তোমাৰ 18,000 দেখাইছে, কাটি কুটি তুমি 15,000 পাবা। যদি 15,000 দেখাইছে, কাটি কুটি তুমি হয়তো 12, 12,500, 12,800 টকাহে পাবা। তেনেকুৱা অৱস্থাত বহুত ল'ৰা ছোৱালীয়ে মোলৈ ফোন কৰে, আমালৈ ফোন কৰি কৈছে, ছাৰ যিটো দৰমহা আছিলে সেই দৰমহাটোচোন নাপাওঁৱেই, PF আৰু ESI বুলি কিবা এটা আছে, তাত ডিডাক্ট কৰি দিব। সেইটো কিহৰ কাৰণে কাটিব? প্ৰতিমাহে কাটি থাকিলেতো মোৰ বহুতখিনি পইচা গুচি যাব। এতিয়া কথাটো হৈছে কি, কিয় কাটি ৰাখিছে জনাটো বহুত দৰকাৰ। তোমাৰ ভালৰ কাৰণে সেই ব্যৱস্থাটো কৰিছে, আৰু সেই ব্যৱস্থাটো কোম্পানীয়ে, সেইটো চৰকাৰে কৰিছে। 1952 চনত এখন স্কিম আনিছিলে, এখন আইন আনিছিলে। আইনখনৰ আধাৰতে যিবিলাক ল'ৰা ছোৱালীয়ে প্ৰাইভেট ছেক্টৰত চাকৰি কৰি আছে, সৰু ডাঙৰ যিকোনো কোম্পানী হ'ব পাৰে, তেনেকুৱা কোনো কথা নাই। ইণ্ডাষ্ট্ৰি, ফেক্টৰী, বেংক, ফাইনেন্স, ইঞ্চুৰেঞ্চ, শ্ব'ৰুম, শ্বপিং মল, ডিলাৰ, হোটেল, হস্পিটেল, যি হ'লেও হ'ব পাৰে। য'ত এমপ্লয়ী 10জনতকৈ অধিক থাকে, তাতে কি হয়, ESIC সুবিধা কৰা যায়, PFৰ সুবিধা কৰা যায়। এতিয়া কথাটো হৈছে কি, কোনোবা এটা ল'ৰাই যেতিয়া ক'ৰবাত চাকৰি কৰি আছে, দৰমহা কিমান পায়? বহুত ল'ৰা ছোৱালী এনেকুৱা আছে, দৰমহা 12, 15, 18, 20, 22, 10 এনেকৈ পায়। ইমানটো দৰমহাৰ ভিতৰতে ল'ৰাটোৱে চব এডজাষ্ট কৰিব লাগে, চলিব লাগে, বহুত খৰচা থাকে। তেনেকুৱা অৱস্থাত যদি আকৌ বেমাৰ আজাৰো হয়, তেতিয়াহ'লে সেই ল'ৰাটোৱে কি হয়, কিবা এটা দেখাব গ'লে ডক্টৰৰ ওচৰত ফিজ কিমান হৈ যায়? 4,000, 5,000, 10,000 টকা হৈ যায়, যিটো নেকি সেই ল'ৰাটোৰ কাৰণে এভেইল কৰাটো বা তাক এফৰ্ড কৰাটো সম্ভৱ নহয়। সেইকাৰণে চৰকাৰে ভাবিলে যে এমপ্লয়ীসকলক যাতে এটা মেডিকেল বেনিফিট দিয়া যাওক। মেডিকেল বেনিফিটটো দিলে সেই ল'ৰা ছোৱালীসকলে বা এমপ্লয়ীসকলে বহুতখিনি সকাহ পাব, আৰু সেইটোৰ কাৰণে ESIC সুবিধাটো কৰিছে। তো ইয়াৰ কাৰণে কি কৰিব, কোম্পানীয়ে তোমাৰ নামত কোম্পানীৰ ফালৰ পৰা এটা পইচা জমা কৰিব ESIC ডিপাৰ্টমেণ্টত, আৰু তোমাৰ নিজৰ দৰমহাৰ পৰা খুব এটা সামান্য পৰ্চনে ডিডাক্ট কৰিব। 0.75%, 1%ও ডিডাক্ট নকৰে। তোমাৰ যদি দৰমহা 10,000 টকা হয়, তেতিয়াহ'লে খুব বেছি 75 টকা ডিডাক্ট হ'ব। যদি 20,000 হয়, তেতিয়াহ'লে 150 টকাহে ডিডাক্ট হ'ব প্ৰতিমাহে। আৰু বাকী যিখিনি পইচা দিব লাগে, সেইখিনি পইচা কোম্পানীয়ে তোমাৰ নামত ESIC ডিপাৰ্টমেণ্টত জমা কৰিব। 3.25%, মানে টোটেল 4% জমা কৰিব লাগে। ঠিক আছে, 4%ৰ ভিতৰত তুমি 1%ও জমা তোমাৰ পৰা তুমি দিব নালাগে, বাকীখিনি চব কোম্পানীয়ে দিব। এতিয়া কথাটো হৈছে কি, সুবিধা কোনে কোনে পাব? যিজন এমপ্লয়ী হয়, চাকৰি কৰি আছে, তেওঁ পাব, আৰু লগতে তোমাৰ মা দেউতাই পাব, আৰু তুমি যদি মেৰিড পাৰ্চন হয়, তেতিয়াহ'লে তোমাৰ ৱাইফ বা হাজবেণ্ড, আৰু লগতে তোমাৰ ল'ৰা ছোৱালীয়ে সেই সুবিধাটো পাব। যিকোনো বেমাৰ হ'ব পাৰে, তোমাৰ সৰু ডাঙৰ কোনো কথা নাই। অপাৰেশ্যন পৰ্যন্ত তুমি অসমৰ ভিতৰতে নিজৰ ডিষ্ট্ৰিক্টতে বা বাহিৰতো যদি গৈ দেখুওৱা, তেতিয়াহ'লে সম্পূৰ্ণ খৰচা কোনে কৰিব? তোমাৰ ESICয়ে কৰিব। ঠিক আছে। তো ESICৰ এইটো সুবিধা থকাৰ কাৰণে কি হয়, আমাৰ সময়ত বহুত লাখ টকা খৰচা হোৱাৰ পৰা বাচি যায়। তুমি পকেটৰ পৰা মোটা অংকৰ ধন তুমি ভাগিব নালাগে। ঠিক আছে। আজি বহু মানুহৰ কি হয়, হাতত 3 লাখ, 4 লাখ, 5 লাখ টকা নাথাকে। ইমানখিনি টকা নথকাৰ কাৰণে সেই মানুহজনে গৈ এটা ট্ৰিটমেণ্ট ল'ব নোৱাৰে, আৰু যদিও লয়, তেতিয়াহ'লে ঘৰৰ বস্তু বাহানি বিক্ৰী কৰিবলগীয়া হয়। হয়তো সোণ বিক্ৰী কৰিব লাগিব, নতুবা কাৰোবাৰ ধাৰ ল'ব লাগিব, সুদত পইচা ল'ব লাগিব। যাতে এনেকুৱা চিটুৱেশ্যন, এনেকুৱা পৰিস্থিতি নহয়, তাৰ কাৰণে ESI সুবিধাটো কৰা হৈছে। কিন্তু আটাইতকৈ বেছি পইচা মানুহৰ ক'ত যায়? এটা হৈছে এডুকেশ্যনত যায়, আনটো হৈছে হেল্থত যায়। আৰু এতিয়া বেমাৰ আজাৰ ইমানেই বাঢ়িছে, সৰু ডাঙৰ কাকো চাবলৈ নাই, সদায় অচিন ৰোগে দেখা দিছে। আৰু বেমাৰ আজাৰ হ'লে বুলি ক'লে তোমাৰ কি হ'ব, তুমি দেখাবলৈ যোৱা 3-4 হাজাৰ টকা বিল হৈ যায়। গতিকে এইখিনি বস্তু যাতে তুমি এফৰ্ড কৰিবলৈ যাতে তোমাৰ সুবিধা হয়, সেইকাৰণে ESICটো সুবিধা কৰিছে। ঠিক আছে। এইটো হৈছে ESIC। লগতে ইয়াৰ পিছত মই PFৰ এটা ভিডিঅ' লৈ আহিম, অলৰেডি আগত দিছোঁৱে। আৰু ESICৰ ওপৰত আৰু কিছুমান বেনিফিট আছে, আৰু কেইবাটাও বেনিফিট আছে। সেইখিনি বেনিফিটৰ ওপৰত মই ভিডিঅ' আকৌ বনাম। এতিয়া বনালে ভিডিঅ'টো লং হৈ যাব, গতিকে ভিডিঅ'টো লাইক কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিবা। জয় হিন্দ।